পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ, পৰম শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ, আপোনালোক সকলোৱে হেঁপাহেৰে বাট চাই থকা ৰাজতিলক থিয়েটাৰ এতিয়া আহি পালেহি আপোনালোকৰ নিচেই কাষত। 2024-25 বৰ্ষৰ এক বৰ্ণাঢ্য বিশাল আয়োজনৰ সৈতে ৰাজতিলক থিয়েটাৰে আপোনালোকলৈ 3টা নিশাত 3খন নাট লৈ উপস্থিত হৈছেহি গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমীপৰ খেলপথাৰত। বগৰীজেং আঞ্চলিক যুৱক সংঘৰ সাহায্যাৰ্থে ৰাজতিলক থিয়েটাৰে আজি 6 ফেব্ৰুৱাৰীৰ সন্ধ্যা 7 বজাত প্ৰদৰ্শন কৰিব অসমৰ বলিষ্ঠ নাট্যকাৰ প্ৰণৱ বৰুৱাদেৱৰ ৰচিত জনপ্ৰিয় সামাজিক নাটক নীলা চকুৰ গান। নীলা চকুৰ গান লগতে থাকিব এখন আটক ধুনীয়া নৃত্য নাটিকা ৰাজতিলক। ৰাজতিলক শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ, এইবাৰ ৰাজতিলকৰ মঞ্চত আপোনালোকে দেখা পাব ৰূপালী পৰ্দাৰ জনপ্ৰিয় ৰোমান্টিক জুটি জানমণি খ্যাত শ্যামন্তিকা শৰ্মা আৰু ৰাগৈনী টমক।